মই উপস্থিত আছোঁ যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত এক শীতলীকৰণ ভৱনৰ সন্মুখত। যোৰহাটৰ উপকণ্ঠ চেনিজানৰ এই শীতলীকৰণ ভৱনটোত প্ৰায় 2000 মেট্ৰিক টন যুক্ত কৃষিজাত সামগ্ৰী ইয়াত থোৱা হৈছিল, কিন্তু প্ৰায় এবছৰ দিন ধৰি এই কৃষি শীতলীকৰণ ভৱনটো পৰিত্যক্ত অৱস্থাত আছে। এই কৃষি শীতলীকৰণ ভৱনটো 2016 চনত অসমৰ কৃষিমন্ত্ৰী অতুল বৰাদেৱে নিৰ্মাণ কৰিছিলে। আমি কেমেৰা পাৰ্চনক এটা কথা দেখাবৰ কাৰণে অনুৰোধ জনাম, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ উদ্যোগত উত্তৰ পূব পাৰিষদ আৰু অসম চৰকাৰৰ আৰ্থিক অনুদানৰ দ্বাৰা যোৰহাট জিলাত নিৰ্মিত এই 2000 মেট্ৰিক টন ক্ষমতাৰ শীতলীকৰণ ভৱনটোত কিন্তু এতিয়া নাই কোনো কৃষিজাত সামগ্ৰী। বৰ্তমান সমগ্ৰ অঞ্চলটো আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম। এই শীতলীকৰণ ভৱনটোত এতিয়া দেখা গৈছে পৰিত্যক্ত অৱস্থাত। শীতলীকৰণ ভৱনৰ কাষৰ বেৰ অংশ জহি খহি গৈছে। প্ৰায় কোটি টকাৰে নিৰ্মাণ হোৱা এই শীতলীকৰণ ভৱনটো প্ৰায় 4 বছৰতেই জহি খহি গৈছে। ই এক তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। ইমান কম দিনত এই কোটিটকীয়া ভৱনটো জহি খহি গৈছে, ই এক সঁচাকৈ তাৎপৰ্যপূৰ্ণ বিষয়। কৃষি ভৱনটোৰ ওচৰতে থকা স্থানীয় যুৱকৰ সৈতে আমি কথা পাতিব বিচাৰিম। হয়, কি ক'ব? অতি পৰিতাপৰ কথা যে অসম চৰকাৰৰ কৃষি বিভাগৰ যি আমোলত যি এই শীতলীকৰণ এই ভৱন যোৰহাটৰ পৰা ঠিক পূব দিশত অৱস্থিত চেনিজানতে প্ৰতিষ্ঠা কৰা হৈছিল, কিন্তু অতি কম সময়ৰ ভিতৰত প্ৰায় 4 বছৰ ব্যৱধানত এইটো সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত ৰূপান্তৰিত হৈছে। বৰ্তমান যোৰহাটৰ এলেংমৰ পৰা আৰম্ভ কৰি নিমাতী বিভিন্ন ঠাইত এই লকডাউন চলি থকা অৱস্থাত বিভিন্ন কৃষিজাত দ্ৰব্য পাচলি বৰ্তমান গেলি পচি যোৱা স্বচক্ষুৰে নিজৰ কৃষিমন্ত্ৰী অতুল বৰাই প্ৰত্যক্ষ কৰিছে। সেই সময়তে ইমান কোটি টকাৰ সম্পত্তিৰে কোটি টকা পইচা খৰচ কৰি বনোৱা এই শীতলীকৰণ ভৱনটো পৰিত্যক্ত হোৱা কথাটোৱে বিভিন্ন ফুপুলা চব উদঙাই দিছে। আমি অসম চৰকাৰৰ কৃষি বিভাগক অনুৰোধ জনাম যে অতি সোনকালে এই ব্যৱস্থাটো অত্যন্ত মেৰামতি কৰি ৰাইজৰ বাবে উপযোগী কৰি তোলক। হয়, নিশ্চয়কৈ এই কৃষি শীতলীকৰণ ভৱনটো কৃষি বিপণন পৰিষদৰ অধীনত আছে। কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত বৰা এই শীতলীকৰণ ভৱনৰ গাতে লাগি থকা গাতে তেখেতৰ ঘৰ, তেখেতেও কিন্তু এই দিশত নিশ্চুপ হৈ থকা দেখা গৈছে। পালিত বৰায়ো আৰু খুদ অতুল বৰায়ো, কাৰণ লকডাউনৰ সময়তে যোৰহাটৰ উপকণ্ঠ গৰুমৰা নিমাতী অঞ্চলৰ বহু কৃষকে এই অঞ্চলবোৰত কৃষিজাত সামগ্ৰীসমূহ লোকচান কৰা দেখা গৈছে। এই লৈ কৃষিমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে আৰু এই শীতলীকৰণ ভৱনটোক লৈ কৃষিমন্ত্ৰীয়ে আৰু কৃষি বিপণন পৰিষদে কি পদক্ষেপ লয়, সি এক লক্ষণীয় বিষয়ৰূপে পৰিগণিত হ'ব।